উন্মুক্ত মথাউৰিয়ে হতাশাগ্ৰস্ত কৰিছে ভুৰা গাঁওবাসীক। মৰিগাঁও জিলাৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডুবা টোপ দীঘলীয়াটিৰ উন্মুক্ত মথাউৰিয়ে হতাশাগ্ৰস্ত কৰি তুলিছে বৃহত্তৰ ভুৰা গাঁওবাসীক। বাৰিষা কাল আহিলেই ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ লগতে বানপানীয়ে প্ৰতি বছৰেই বৃহত্তৰ অঞ্চলটোৰ খেতি পথাৰৰ লগতে সাধাৰণ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে আৰু 4 বছৰ ধৰি এই অঞ্চলৰ মথাউৰি উন্মুক্ত অৱস্থাত আছে যদিও চৰকাৰৰ ব্যাগুম জলসিঞ্চন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চাওঁ আহক আমাৰ লাহৰীঘাটৰ সাংবাদিক ছাদ্দাম হুছেইনে যুগুত কৰা এক বিশেষ প্ৰতিবেদন। হয়, মই এতিয়া উপস্থিত আছোঁ মৰিগাঁও জিলাৰ গৰাখহনীয়া অঞ্চল ভুৰাগাঁও ৰাজহ চক্ৰৰ দীঘলীয়াটি অঞ্চলত, যি অঞ্চলত নেকি প্ৰায় 4-5 বছৰ ধৰি উন্মুক্ত মাথাউৰিয়ে মানুহক এই অঞ্চলৰ মানুহক কি দুৰ্যোগ ভোগ কৰি আছে সেয়া আমি দেখুৱাবলৈ আহিছোঁ। আজি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অঞ্চলে কেনেদৰে এই অঞ্চলৰ মানুহখিনিক এই দুৰ্যোগ ভোগ কৰি যুগে যুগে যিকোনো চৰকাৰে আহিছে প্ৰতাৰণা কৰিছে, কিন্তু ইয়াৰ কোনো স্থায়ী প্ৰতিৰোধৰ দাবীত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আজিলৈকে বিভিন্ন জনপ্ৰতিনিধিসকল আহিছে আৰু সিহঁতৰ ভোটৰ লালসাত বা গাদীৰ দখলৰ যি লালসা, সেই লালসাৰ কাৰণে এনেকুৱা এই যুগে যুগে এই ভুৰাগাঁও অঞ্চল বা এই মৰিগাঁও উত্তৰাঞ্চলৰ মানুহখিনিক যুগে যুগে প্ৰতাৰণা কৰি অহা পৰিলক্ষিত হৈছে। সেয়ে আমি আজি আহিছোঁ, দেখুৱাইছোঁ যে এই দিশত এই ভুৰাগাঁও অঞ্চলৰ যি গৰাখহনীয়া যি তাণ্ডৱ বা যি তাণ্ডৱে মানুহক হাজাৰ হাজাৰ মানুহে ইয়াৰ পৰা এই অসমৰ বিভিন্ন অঞ্চললৈ গৈ সিহঁতে জীৱন নিৰ্বাহ কৰি আছে আৰু তাতেও তেওঁলোকক অবৈধ বাংলাদেশী বা বিভিন্ন ধৰণৰ নামাকৰণে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে চৰকাৰী প্ৰশাসনে। কিন্তু সেই চৰকাৰ বা চৰকাৰী প্ৰশাসনে কোনো ধৰণৰ এই মানুহখিনিক কেনেদৰে এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা স্থায়ীভাৱে কিবা এটা প্ৰতিৰোধ দি ৰক্ষা কৰিব পৰা যায় তাৰ কোনো চিন্তা কৰা নাই। এই আমি দেখুৱাবলৈ ওলাইছোঁ যে এই আমাৰ এই ভুৰাগাঁও অঞ্চলৰে প্ৰায় এই দীঘলীয়াটি অঞ্চলৰ পৰা দীঘলীয়াটিৰ পৰা প্ৰায় ভৰালি মাৰলৈকে প্ৰায় 4-5 কিলোমিটাৰ ঠাই 4-5 বছৰ ধৰি উন্মুক্তভাৱে আছে মাথাউৰি, যাৰ ফলত নেকি বহুতো অঞ্চল বিস্তীৰ্ণ অঞ্চল খেতি বাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহৰ গৃহস্থৰ ঘৰ দুৱাৰৰ পৰা আৰম্ভ কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও কিন্তু চৰকাৰে কোনো ধৰণৰ ইয়াৰ বা তেনেকুৱা ধৰণৰ স্থায়ী প্ৰতিৰোধ কৰিবলৈ অহা নাই, আগ্ৰহ প্ৰকাশ কৰা নাই। আৰু সেই বিষয়ে আমি ইয়াত স্থানীয় মানুহৰ পৰা কিবা আমি জানিব বিচাৰিম। কওকচোন আপোনালোকৰ। আমাৰ এই মাথাউৰিখন বহুত দিন ধৰি হোৱা নাই, যাৰ ফলত নেকি আমাৰ ভুৰাগাঁওবাসী ৰাইজৰ বহুত ক্ষতি হৈ আছে। যেতিয়া মাথাউৰিত বান গৰাখহনি যেতিয়া প্ৰবল ব্ৰহ্মপুত্ৰ পানী যেতিয়া হেঁচা দিয়ে, আমাৰ বিভিন্ন অঞ্চল ইয়াত প্ৰায় 4-5টা অঞ্চল একেবাৰে ধ্বংসৰ পদত গুচি যায় আৰু মানুহক বিভিন্ন অৰ্থনৈতিকভাৱে মানুহক বহুত কষ্টত পৰিণত হয়। খোৱা পানীৰ অভাৱ আৰু ল'ৰা ছোৱালীবিলাক স্কুলত যাব নোৱাৰে, শিক্ষাৰ অভাৱ আৰু আপোনাৰ যিবিলাক বেমাৰ আজাৰ হয় চিকিৎসাৰ অভাৱ পৰে। কিন্তু কোনো এটা চৰকাৰে আজিলৈ আমাৰ এই বিষয়ে কোনো চিন্তা নকৰে। আপোনালোকে চাইছে যে মাথাউৰিত যিবিলাক মানুহে বসবাস কৰি আছে সেইবিলাক মানুহক আজিলৈকে কোনো এটা চৰকাৰ বা প্ৰশাসনে, পুলিচ প্ৰশাসনে বা DC প্ৰশাসনে আজিলৈ খবৰ লোৱা নাই। সেইবিলাক মানুহৰ কেনেকৈ অৱস্থাত আছে এইটো বিষয় নাজানে আৰু মানুহবিলাকেই ক'বও নোৱাৰিব কেতিয়া কিবা কোনো চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নে নাই। এইটো কিন্তু সিহঁতে ক'ব নোৱাৰিব যে তিৰপাল এটা যদি চৰকাৰে যাতে সহায় কৰি আজিলৈকে কৰা নাই, সুবিধা পাইছে নে নাই। এইটো কিন্তু সিহঁতে ক'ব নোৱাৰিব যে তিৰপাল এটা যদি চৰকাৰে যাতে সহায় কৰি আজিলৈকে কৰা নাই। আপোনালোকে চাইছে আমাৰ এই বিঘা সম্পত্তি মানুহৰ আজি যিবিলাক কি ৰাজ পৰিয়ালৰ মানুহ আছিলে সেইবিলাক আজি ভিখাৰী পদত গুচি গৈছে। কিন্তু চৰকাৰে অৱহেলাৰ চকুৰে চোৱাৰ কাৰণে আজি এনেকুৱা আমাৰ ভুৰাগাঁওবাসী ৰাইজে, মৰিগাঁও জিলা ভুৰাগাঁওবাসী ৰাইজে এনেকুৱা ভুক্তভোগী হৈ আছোঁ। কাৰণ কোনো এটা চৰকাৰে যদি অলপ মন কাণ দিলে হয় যে এইবিলাক নিৰুহা মানুহক আমি অলপ সহায়ৰ চকুৰে চাওঁ, তেনেহ'লে মানুহক বহুতখিনি শিক্ষিতৰ পদত যাব। আমাৰ প্ৰজন্মবিলাক আজি শিক্ষিত হ'ব পৰা নাই, আজি ভাল এটা ভালকৈ এটা খাব পৰা নাই, এমুঠি অন্ন যোগাৰ কৰিব পৰা নাই, এইবাৰ ভাল এটা চিকিৎসা কৰিব পৰা নাই। আপুনি বানপানীৰ সময়ততো ক'ত কেনেকুৱা থাকে, আজি গৰু ছাগলীৰ পৰা আদি কৰি বিভিন্ন সমস্যাত ভুক্তভোগী হয়। কোনো এটা চৰকাৰে আজি একো কৰিব পৰা নাই। এয়া আছিল আমি ইয়াৰ স্থানীয় লোকৰ পৰা আমি কিছু কথা জানিলোঁ যে আমাৰ এই ভুৰাগাঁও অঞ্চলৰ যি নেকি গৰাখহনীয়া তাণ্ডৱে বছৰি হাজাৰ হাজাৰ মানুহক এনেকুৱা ধৰণৰ দুৰ্যোগ নমাই আনিছে জীৱনলৈ আৰু হাজাৰ বিঘা মাটি আমাৰ এই ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হৈছে বা গৈ আছে। কিন্তু কোনো এটা চৰকাৰেই, কংগ্ৰেছেই হওক বা বিজেপি হওক বা আন কিবাই হওক, কোনো চৰকাৰ বা কোনো চৰকাৰী প্ৰশাসনেই স্থায়ীভাৱে প্ৰতিৰোধ দিবৰ কাৰণে বিজ্ঞানসন্মতভাৱে আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।